কৰোঁ আপোনালোক সকলো ভালে আছে আৰু আমি এতিয়া বৰ্তমান তিনিচুকীয়ালৈ বুলি গৈ আছোঁ। তিনিচুকীয়াত এতিয়ালৈকে পূজা চোৱা নাই, দিগবৈতে থাকোঁ যদিও আজি কেইবাবছৰ হ'ল আমি ইয়াত থকা। আজি মামীহঁতো আহিছে, চবেই একেলগে তিনিচুকীয়া ফালে ওলাই আহিছোঁ। বাকী তিনিচুকীয়া পূজা চামগৈ, আপোনালোককো দেখাম, চাব। কালিতো দিল্লীতো পূজা চাইছিলোঁ, বহুত ধুনীয়া পূজা ভিডিঅ' দিছিলোঁ, আপোনালোকে চাইছে যদি গম পাইছে। আৰু আজি যাম তিনিচুকীয়া পূজা চাবলৈ, চাই থাকক, লগ পাই আছোঁ গৈ। এয়া আমি আহি টিংৰাই পাইছোঁহি। টিংৰাই পূজা মণ্ডপ বহুত ধুনীয়াকৈ সজাইছে, কৈলাশৰ নিচিনা সজাইছে, মানে পূৰা চাৰিওফালে পাহাৰ পাহাৰকৈ বহুত ধুনীয়া সজাইছে তেওঁলোকে। তাৰপিছত আমি আহি এয়া চিধা মানে তিনিচুকীয়া পালোহি। আৰু এয়া দেখিছেনে ইমান ধুনীয়াকৈ সজাইছে এইখন পূজা মণ্ডপ, ৰাজপ্ৰসাদৰ নিচিনাকৈ বনাইছে, মানে ৰাজমহল টাইপত বনাইছে। আৰু বহুত ধুনীয়াকৈ এৰেঞ্জ কৰিছে, লাইটিংটো বহুত ভাল হয়, মানে ইয়াত বহুত ধুনীয়াকৈ কৰিছে তেওঁলোকে। আৰু মানুহটো ক'ব নালাগে, ইমানেই মানুহ হৈছে, ৰৈ দিলে নিজে নিজে গৈ নিজৰ জেগা পাইগৈ, মানে এনেকুৱা। আৰু এয়া বলক তেনেহ'লে ভিতৰত চাই আহোঁ এপাক। এই পূজাখন হৈছে তিনিচুকীয়াৰ চলিহা নগৰ। আৰু মানুহ চাওক কিমান মানুহ, লাইটিংটো বহুত ধুনীয়া হয়। আৰু কিন্তু মানুহ চাওকচোন, চাৰিওফালে মানুহেই মানুহ। আমি যে কেনেকৈ পালোঁগৈ মণ্ডপ, মানে যোৱাজনেহে গম পাব। বাকী চাওক ইমান ধুনীয়া লাগিছে। আৰু এই গেটখন হৈছে তিনিচুকীয়াৰ নপুখুৰীলৈ যোৱাৰ গেট। বলক ভিতৰলৈ যাওঁ আমি। মানুহ বহুত হ'লেও যাবলৈ চেষ্টা কৰোঁ। চাওক গেটখন ইমান ধুনীয়াকৈ সজাইছে। আহি আহি আমি অলপ ওচৰ পাইছোঁহি। মানুহ বহুত ইয়াত, ঠেলা ঠেলি গছকা গছকি বহুত হৈছে। যিহেতু আমাৰ লগত দেহাও আছিল, তাক লৈ যেনে তেনে মানে গৈছোঁ। এয়া চাওক ইমান সুন্দৰ পৰিৱেশ। এই পুখুৰীটোৰ ইটো পাৰে পূজাৰ মণ্ডপটো আছে, চাৰিওফালে এনেকৈ এইফালেদি এণ্ট্ৰি আৰু মণ্ডপটো মাজতে আছে, ইফালেদি এক্সিট। কিন্তু আমি সেইফালে নগ'লোঁ আৰু সেই তাৰ পৰাই ৰিটাৰ্ণ হ'লোঁ। এতিয়া আমি আহি পালোঁহি নেপালী সাৰ্বজনীন পূজা মণ্ডপ। বহুত ধুনীয়াকৈ সজাইছে এই মণ্ডপটো। এই মণ্ডপটোৱে এইবাৰ শাৰদীয় সন্মান এৱাৰ্ড পাইছে, মানে চবচে বেষ্ট, মানে ইমানেই ক্লিন কৰি ৰাখিছে, আপোনালোকে আহিলে গম পাবই। সোমাই ভাল লাগিছে ইয়াত। আৰু চাৰিওফালে পূৰা ডেক'ৰেশ্যন মানে ফুলেৰে দি কৰিছে। এয়া দেখিছে নহয়, এইখন লগাই থৈছে এখন চাইনবোৰ্ড, বেষ্ট ক্লিনিং পূজা মণ্ডপ। চাওক ইমান ধুনীয়াকৈ ফুলেৰে সজাইছে তেওঁলোকে। বলক তেনেহ'লে ভিতৰলৈ সোমাই যাওঁ, ভিতৰখন চাই আহোঁগৈ এপাক। এতিয়া আমি তিনিচুকীয়াৰ সিজুগুৰিৰ অন্য এখন পূজা মণ্ডপত আহি পালোঁহি। চাওকচোন ইমান ধুনীয়াকৈ ইয়াত মেইন মানে কালাৰ য়েল্ল' আৰু ৰেডেদি তেওঁলোকে মানে বনাইছে, বহুত আকৰ্ষণীয়। মানে চাওকচোন ৰথ, মানে ঘোঁৰা, এইবিলাক হেৰি ৰাখিছে আৰু বাহিৰত। বলক তেনেহ'লে ভিতৰ ভাগো চাই আহোঁগৈ। সন্মুখৰ ভাগটো চাওক, মেইন গেটখন ইমান ধুনীয়াকৈ গৰু গাড়ীৰ থিমত ৰাখিছে। মানে এইখিনি দেখি পেলাই আগৰ গৰু গাড়ীলৈ মনত পৰি গৈছেগৈ। দেখিছে নহয় ইমান ধুনীয়া লাগিছে। তাৰ তলেদি মানে গেটখন আৰু ভিতৰলৈ সোমাই যাব লাগে।
আৰু এতিয়া আমি আহি পালোহি তিনিচুকীয়াৰ মানে ডাঙৰ পূজা মণ্ডপবোৰৰ ভিতৰত এখন মানে আৰু এখন আছে তিনিচুকীয়াৰ নিউ ৰেলৱে ষ্টেচনৰ ফ্ৰণ্টতে মানে আৰু দেখিছে নহয় এপাহ পদুম ফুলৰ আকৃতিত মানে মণ্ডপটো সজাইছে বহুত ধুনীয়া লাগিছে গ্লাছেৰে বনাইছে মানে গ্লাছৰ নিচিনাকৈ পুৰা চাৰিওফালে মানে পুৰা চাইন কৰি আছে ইমানেই ধুনীয়া লাগিছে ওচৰৰ পৰা মানে বহুত ভাল লাগিছে ইয়াত মানুহ বহুত হ'লেও আমি ভিতৰলৈ যাবলৈ চেষ্টা কৰোঁ বাৰু বলক ভিতৰখনো আপোনালোকক দেখাম আহিছে যেতিয়া আপোনালোককো দেখাওঁ তো বলক ভিতৰলৈ যেনে তেনে যাবলৈ চাওঁ বহুত মানুহ আৰু দূৰৰ পৰা লাইটিং ইমান ধুনীয়াকৈ কৰিছে মানে চাই থাকিবলৈ মন যায় আৰু এয়া যেনে তেনে আহি ভিতৰ পাইছোঁহি ভিডিঅ'টো ইমানেই আছিল পূজা আমিও চালোঁ আপোনালোকক দেখালোঁ ভিডিঅ'টো কেনে পালে চাই কমেণ্ট কৰি জনাব আৰু কোনোবাই যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইবো কৰিব আপোনালোকে বাকী পুনৰ এটা নতুন ভিডিঅ' লৈ আহিম আজিলৈ আহোঁ আৰু বাই বাই